हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। तो गाइज आज अलग सोनकाले उठिছোঁ सोनकाले मन्दिरলৈ যাম। আজিৰ পৰা শিৱৰাত্ৰি আৰম্ভ, গতিকে আজি মন্দিৰত সহায় এখন দিম বুলি ভাবিছোঁ। এনেই মই 6টামান বজাত উঠোৱে সদায়। আমাৰ মাইনাই আচৰিত খাই গৈছে আজি মই সোনকালে উঠা দেখি। এনেই বেলেগত মানুহে ভাত খায়, কিন্তু আমাৰ মাইনাই আচৰিত খায়। আৰু গতিকে ওলাই লওঁ এতিয়া। আৰু কথা এটা কৈ দিওঁ ইয়াতে, আমি ভাত খাওঁ, মাইনাই কি খোৱায় আমাৰ মাইনাই আচৰিত খায়। আৰু মই ভাত আমি ভাত খাওঁ ঘৰত, কিন্তু আমাৰ মাইনাই আচৰিত খাই জীয়াই আছে। আৰু এইফালে আমাৰ মুনু মুনু কি বুলি কৈছিলা আপুনি? হাই কি কৈছিলা? তাৰপিছত ছাবস্ক্ৰাইব কৰি দিবা, কৈ দিয়া। গতিকে মুখ চুখ ধুই লওঁ আৰু গাটোতো ধুবই লাগিব মন্দিৰলৈ যোৱা কথা, গতিকে ওলাই লওঁ আৰু এতিয়া কি হ'ল কথাটো, মুখখন ধুবলৈ কলগেট বিচাৰি ফুৰিছিলোঁ, আৰু কলগেটটো আপোনালোকক মই গতি দেখুৱাই দিছোঁ। এয়া চাওক, আপোনালোকে এনেকুৱা কলগেট ইমানলৈকে কলগেটটো ইউজ কৰে নে নকৰে প্লিজ কমেণ্ট কৰি জনাব। আমি ইমানলৈকে ইউজ কৰোঁ, আৰু এতিয়া কাটি মেলি ধুনীয়াকৈ ইয়াৰ পৰা উলিয়াম, চেপি উলিয়াব লাগিব। চেপি উলিয়াই মাৰিব লাগিব আৰু মোকে দেখুৱাই দিবা। তো গাইজ এইটো কলগেটৰ দখা, এইটো এতিয়া কাটি পিনি উলিয়াম ইয়াৰ পৰা। এটা বস্তু আনিবলৈ 10 দিন মান ক'ব লাগিব, নিজে নানে। পইচা দিয়াতো একদম লাষ্টলৈকে ইউজ কৰিব লাগিব। অকণো নাই আছো, এই মোৱা ফালে কাটিব লাগিছে, তেতিয়া ওলালে ইয়াত গোট খাই থকা নাই। সেইখন ওলাইছে আৰু বাৰু হ'ব, অকণমানে ওলালে আৰু বেছি ওলালে ইমানকণে হ'ব আৰু আঙুলিটোতে বেছিখিনি লাগিলে। এঙাকৈ মাৰিব লাগিব, এঙা বেষ্ট। এঙা মাৰিলে দাঁতখিনি বেছি চফা হয়। আপোনালোকে কথাটো মন কৰিব, এঙা মাৰিলে একদম ধুনীয়া হয়, একদম ধুনীয়া চফা হয়। আৰু এইটো পাকঘৰ, মায়ে ভাত বনাই আছে। আৰু আমাৰ এইফালে শিৱ মন্দিৰ ভাওনা হ'লে, শিৱৰাত্ৰিত যদি ভাওনা হয়, আমাৰ এইফালে ভাগৱত ভ্ৰমণ আহে। আৰু আজি অহা নাই, আজি অলপ দেৰি হৈছে, কেলৈ নাজানো, কিন্তু আগতে ভাগৱত ভ্ৰমণ আহে আৰু ৰাস্তাইদি যায় গোটেই মানুহে সহায় লয়। আজি অহা নাই, একেবাৰে মুখ চুখ ধুই লওঁ আৰু মন্দিৰলৈ যোৱাৰ সময়ত আপোনালোকক লগ পাম। তো ফাইনেলি গাইজ ভাগৱত ভ্ৰমণ আহি আছে। আপোনালোকক যে মই কৈছিলোঁ ভাগৱত ভ্ৰমণ আহে বুলি, আৰু মই সেয়া নাই কৰা, মই গা চা ধোৱা নাই যে, আপোনালোকক দেখুৱাই দিছোঁ আৰু এয়া আহি আছে আৰু চবৰ পদূলি মুখে মুখে সহায় লয়। আমাৰো পদূলি মুখত ৰখি আছে মুনু, মাইনা আৰু মা, আৰু এইফালেও ৰখি আছে মানুহ পুৰা বাটত পুৰা মানুহ ৰখি আছে, দেখিছে আপোনালোকে। আৰু এতিয়া আহি আছে ফাইনেলি ভকত ৰাগ ভাগ লৈছা নেকি?
তো গাইজ ভাগৱত ভ্ৰমণ গ'ল আৰু ফাইনেলি এতিয়া গাটো ধুই লওঁ। গা নুধুলে বোলে কথা এটা কৈ দিওঁ দেই, গা নুধুলে বোলে মন্দিৰত এণ্ট্ৰি নাই, মানে লেতেৰা আৰু খেচেৰা মানুহৰ মন্দিৰ এণ্ট্ৰি নাই। कैसा लगा मेरा मजाक? সেইটো কাৰণে গাটো ধুই লওঁ আৰু গা ধুলেহে মন্দিৰত সোমাব দিব। গা চা ধুই লওঁ আৰু মন্দিৰত কিন্তু আজি বহুত মানুহ হৈছে চাগে। মন্দিৰত মানে আজি প্ৰথম দিনা নহয় জানো শিৱৰাত্ৰি, সেইটো কাৰণে আজি মানে একদম মানে পূৰা মানুহে সহায় দিবলৈ পূৰা মানুহ হ'ব। গতিকে আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো চাই যাব। আৰু এটা কথা কৈ দিছোঁ আপোনালোকক, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি দিলে মানে আপোনালোকে আৰু আগলৈ মই যিবোৰ ভিডিঅ' দি যাওঁ সেইবোৰ পাই যাব। আৰু মানে কি বহুত মানুহ আহে মানে ভিডিঅ'টো চাই আৰু ছাবস্ক্ৰাইবটো নকৰে। अरे कहना क्या चाहते हो? इस सज्जन को क्या तकलीफ है भाई? क्या तकलीफ है इनको? গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবচোন, মানে তেতিয়া ভিডিঅ'বোৰ পাই থাকিব আৰু মোৰ মানে অলপ ভিডিঅ'বোৰ বনাবলৈ ভাল লাগে। ছাবস্ক্ৰাইবটো যদি কৰি দিয়ে দেই, যদি পাৰে, মই কোৱা নাই যে কৰি দিবই লাগিব বা কিবা এটা বুলি, পাৰিলে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক এটা প্লিজ কৰিব। মানে কি উৎসাহিত হওঁ আৰু মই আৰু মন্দিৰলৈ গৈ পিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে গাটো ধুই লওঁ, মানে কেলৈ কৈছোঁ, গা নোধোৱা মানুহ আকৌ মন্দিৰত এণ্ট্ৰি নাই দেই। গতিকে গাটো ধুই লওঁ আৰু গা চা ধুই মেলি একদম আপোনালোকক মন্দিৰত লগ পাম। ফাইনেলি আমি আহি পালোঁহি আমাৰ মন্দিৰৰ গেটখন মানে এনেকৈ বনোৱা আছে আৰু এইবোৰ খটখটি ধুনীয়াকৈ বনাই থৈ দিছে মানে আমাৰ মন্দিৰ। আৰু মানে সম্পূৰ্ণ মানে মন্দিৰটো আমি কি কৰিলোঁ, ক'ত ধূপ জ্বলালোঁ আৰু ক'ত সেৱা কৰিলোঁ, সম্পূৰ্ণ এটা মানে চিনেমেটিক আপোনালোকলৈ দিওঁ বুলি ভাবিছোঁ। আৰু চিনেমেটিকটো চাই আপোনালোকে ভাল পালে প্লিজ কমেণ্ট এটা কৰিব চিনেমেটিকটো কেনেকুৱা পালে। গতিকে চিনেমেটিক এটাকে দি দিওঁ আৰু ধুনীয়াকৈ। ফল মূল আকৌ এই তাত দিছে প্ৰসাদ, এইখিনি তোমালোকৰ নহয় জানো? ভগৱান যা ইয়াত নাখালো আকৌ, এইখিনি দিয়া পাণ তামোল অৰিহণ তাত দিয়া, লিখিব লৈছে অৰিহণ দিলেই হ'ব, এইখিনি ইয়াত দিলেই হ'ব। ইয়াত নামটো ক নামটো সেয়া লিখি দিলে। কথা কথা কৈ আছা আৰু মন্দিৰত মানে সেৱা চেৱা কৰি শৰাই চৰাই দি আহি আকৌ ঘৰ পালোহি। সেৱাটো কৰিলোঁ আৰু মানে কি এতিয়া ৰাতিলৈ মানে মন্দিৰত ভাওনা পাতিব আৰু কাইলৈ দিনত হ'ব। এতিয়া ৰাতিখন দেখুৱাব নোৱাৰিব, কাইলৈ আপোনালোকক দিনতে মানে দেখুৱাম আৰু ভাওনাখন অলপমান দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ মানে পাতে। আৰু ইয়াতে আহি পালে আৰু আমাৰ মানে এটা কথা, আমাৰ দাদাই মানে তাত ভাওনা পাত লৈছে মানে দিনৰখনত, গতিকে তাত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম কাইলৈ। কিন্তু আজি নাযাওঁ আৰু আজি নেদেখুৱাওঁগৈ। এতিয়া মন্দিৰৰ পৰা আহিলোঁ আৰু আমাৰ মাইনাই আনিছে মিক্সাৰ, পুৰা জলকীয়া দি আনিছে। মানে কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া বোলো। কি ক'ম বাৰু।